সকলোকে ঐতিহ্যমণ্ডিত দ্য হিষ্টৰিকেল প্লেচ অফ আছাম শিৱসাগৰলৈ। দ্য হিষ্টৰিকেল প্লেচ অফ আছাম এই শিৱসাগৰৰ ছিৰিজটোত প্ৰথম দিনাখন মই আপোনালোকক দেখাবলৈ লৈছোঁ শিৱদৌল আৰু এছিয়াৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ মানুহে খন্দা পুখুৰী শিৱসাগৰ পুখুৰী। মই এতিয়া ৰৈ আছোঁ শিৱদৌলৰ অপজিট ছাইডটোত, মানে পুখুৰীটো ইটো পাৰে। গতিকে ব'লক ষ্টাৰ্ট কৰোঁ আজি ব্লগটো। প্ৰথমে আপোনালোকক দেখুৱাই আনো শিৱসাগৰ পুখুৰীটো। 130 একৰ মাটিৰ বিস্তৃত হৈ থকা শিৱসাগৰ পুখুৰীটোৰ মানে ডেপ্থ হৈছে 64 ফিট। এতিয়া মই আছোঁ শিৱদৌলৰ পাছফালে শিৱসাগৰ পুখুৰীত, আৰু এতিয়া আমি আহিছোঁ মাছক ব্ৰেড খুৱাবলৈ। আৰু মোৰ লগত আছে স্কুলীয়া দিনৰ বন্ধু শ্যাম কানু। এতিয়া চাওকচোন মাছে কেনেকৈ ব্ৰেড খায় আৰু হাঁহে কেনেকৈ ব্ৰেড খায়। কোনটো কি কৰো মাছ নেকি? অ' ৰেড ৰঙা। অ' বাপৰে, এইটো বহুত ডাঙৰ মাছ। এইটো দুটা আছে এইটো খাইছে নিলে। 600 বছৰীয়া আহোম ৰাজত্ব কালত খন্দিত এই পুখুৰীটো হৈছে 200 বছৰ পুৰণি। এতিয়া সকলো একেলগে দৰ্শন কৰিবলৈ যাওঁ শিৱদৌল। বৰ্তমান ইয়াত কোভিডৰ সকলো প্ৰট'কল মনা হৈছে, টেম্পাৰেচাৰ চেক, সকলোৰে মাস্ক আছে নে নাই চোৱা হৈছে। সোতৰশ 31 খ্ৰীষ্টাব্দৰ পৰা 1738 খ্ৰীষ্টাব্দৰ ভিতৰত স্বৰ্গদেৱ শিৱসিংহৰ পত্নী অম্বিকা দেৱীয়ে মহাদেৱ শিৱক পুজিবৰ বাবে এই শিৱদৌলৰ নিৰ্মাণ কৰিছিল, আৰু ইয়াৰ কাষতে খান্দিছিল শিৱসাগৰ পুখুৰী। আগৰ দিনত এটা কথা কোৱা হয় যে আগৰ দিনত পুখুৰীটো নাখান্দে, পাৰ বান্ধে। গতিকে পাৰটো মানে পুখুৰীৰ যিটো পাৰ থাকে সেই পাৰটো ওখ হয়, বাকী জেগাখিনিৰ তুলনাত পাৰটো ওখ হয়, কাৰণ আগতে পাৰ বান্ধে। শিৱদৌলৰ উচ্চতা হৈছে 104 ফুট, আৰু এই শিৱদৌলৰ একেবাৰে ওপৰত আছে এটা সোণৰ কলচী, মানে এটা গল্ডেন ডোম এটা আছে। মানৰ আক্ৰমণৰ সময়ত ইয়াক এবাৰ নিবলৈ চেষ্টা কৰা হৈছিল। ইতিহাসৰ পাঠত উল্লেখ আছে যে মানে বহুত চেষ্টা কৰিও এই সোণৰ কলচীটো নিব পৰা নাছিল, কিন্তু 1947 খ্ৰীষ্টাব্দৰ ভূমিকম্পত শিৱদৌলৰ ভালেমান ক্ষতি হয় আৰু এই সোণৰ কলচীটো খহি পৰিছিল। কিন্তু তাৰ পিছত ইয়াৰ পুনৰ নিৰ্মাণ কৰা হয়, পুনৰ আগৰ জেগাতে এই সোণৰ কলচীটো তাতে স্থাপন কৰা হয়। মন্দিৰৰ গৰ্ভগৃহত এতিয়া সোমাবলৈ দিছে, গতিকে ব'লক। শিৱসাগৰৰ লোকপ্ৰবাদ অনুসৰি এই কথা কোৱা হয় যে শিৱদৌলৰ নিৰ্মাণ কাৰ্য চলি থাকোঁতে যিজনা শিৱ নৱদ্বীপৰ পৰা অনা হৈছিল তেওঁ বৰ্তমান ৰংগনাথ মন্দিৰত আছে। শিৱদৌলৰ শিৱজনাৰ বিষয়ে আহকচোন শুনো পুৰোহিতজনৰ মুখেৰে। শিৱই ৰজাক স্বপ্ন দেখালে, মই হিমালয়ত আছোঁ। হিমালয় যিডোখৰ জেগাত আছিলে সেইডোখৰ জেগা পৰা ইয়াত প্ৰতিষ্ঠা কৰিলে। ইয়াৰ মাজত আছে শিৱলিংগ, দুইফালে দুটা ঘাট আছে, এফালে গংগ বুলি কয়, এফালে যমুনা বুলি কয়। আৰু এইটো ওপৰটো হ'ল শক্তিপীঠ, মা পাৰ্বতী শৰীৰ। কোনটো ওপৰতো ন? শিৱ আৰু পাৰ্বতী দুই একেলগে আছে। এই মন্দিৰৰ নাম হ'ল মুক্তিনাথ। সোণৰ পাত মেৰুৱা অষ্টধাতু কলচী আছে ন? এইটো মানৰ সময়ত যে লৈ গৈছিলে, সেইটো কলচী যিটো মানৰ দিনত উলিয়াই নিব নোৱাৰিলে।
মন্দিৰ বনোৱাৰ পিছত স্থাপন কৰা হৈছিল ন? এতিয়া মন্দিৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিছোঁ, আপোনালোকে উপভোগ কৰকচোন শিৱদৌলৰ পৰিৱেশটো। শিৱদৌলৰ অৱস্থানৰ সোঁফালে আছে দেৱীদৌল, য'ত মা দুৰ্গাৰ আৰাধনা কৰা হয়, আৰু তাৰ বাওঁফালে আছে এটা বিষ্ণুদৌল। ভাওনা আৰু অংকীয়া নাটৰ প্ৰদৰ্শন এই বিষ্ণুদৌলত কৰা দেখিবলৈ পোৱা যায়। আজিৰ যুগৰ ফেংচুই বা বাস্তুশাস্ত্ৰৰ দৰে সেই সময়তো আহোম ৰজাসকলে বাস্তুশাস্ত্ৰ মানি চলিছিল। আপোনালোকে মন কৰিলে দেখা পাব যে প্ৰায়ভাগ মঠ মন্দিৰ উত্তৰ দক্ষিণমুৱাকৈ স্থাপন কৰা হৈছিল। আৰু এই মন্দিৰৰ ৱালত খোদিত আছে প্ৰাচীন দেৱ দেৱতাৰ বহুতো ভাস্কৰ্য। শ বছৰ পুৰণি স্থাপত্য ভাস্কৰ্য দেখি আপুনি যদি মোহাচ্ছন্ন হ'ব বিচাৰিছে, তেনেহ'লে আপুনি শিৱসাগৰলৈ আহিব। শিৱদৌলৰ সমান ওখ আৰু শিলৰ কটকটীয়া পকী গাঁথনিৰে গঠা আন এটা দৌল ভাৰতত পোৱা বিৰল বুলি বুৰঞ্জীৰ পাতত উল্লেখ আছে। আপোনালোকক শিৱদৌলৰ এই ৰাতিৰ পৰিৱেশ, সেই পৰিৱেশটো মই আপোনালোকক দেখুৱাই আছোঁ এতিয়া। ফাগুন মাহত শিৱসাগৰৰ শিৱদৌলত হোৱা শিৱৰাত্ৰি কেৱল ভাৰতবৰ্ষতে নহয়, বিশ্বব্যাপী বিখ্যাত। ৰাতিৰ সময়ত ইয়াৰ পৰিৱেশটো বিৰাটেই ভাল লাগে। আৰু সেইটো দেখা পাইছেনে, শিৱদৌলৰ ওপৰত থকা এই সোণৰ কলচীটো ৰাতি জিলিকি আছে। শাওণ মাহৰ বলবমৰ সময়ত শিৱদৌলৰ প্ৰাংগণত হোৱা সংকীৰ্তনে গোটেই পৰিৱেশটো মন্ত্ৰমুগ্ধ কৰি তোলে। শিৱসাগৰ চিৰিজৰ এই প্ৰথম ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা অনুভৱ হ'ল, প্লিজ কমেণ্ট ছেকশ্যনত মোক জনাব। আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেন্তে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মহাদেৱা তেৰা ডমৰু ডম 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 ডম